নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলো ক্ষেত্ৰতে আমি চৰকাৰক দুখী থাকিলে নহব। চৰকাৰে যেতিয়া এটা নীতি নিৰ্দেশনা দিয়ে, সেই নীতি নিৰ্দেশনা আমি সকলো জনসাধাৰণে মানি চলিব লাগিব। সেইখন যিয়ে চৰকাৰ নহওক, যদি সেই নীতি নিৰ্দেশনাৰ সম্পূৰ্ণ যুক্তিৰ ভিত্তিত চৰকাৰে দিছে, এনে এটা নিৰ্দেশনা মই আপোনালোকক দেখুৱাম। প্ৰিয় দৰ্শকসকল, তাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব। সকলোৱে মই ক'বলগীয়া কথাখিনি জনাৰ অতীব প্ৰয়োজনীয়। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান, আৰু মই প্ৰেজেণ্ট কৰিছোঁ ডক্টৰ ডলি বুঢ়াগোহাঁই। ঠিক আছে, ভিডিঅ'টোৰ মূল বিষয়লৈ আহোঁ। প্ৰিয় দৰ্শকসকল, আমি সকলোৱে জানো আজি কিমান দিন ধৰি স্কুল বন্ধ, ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী অনলাইন যোগে পঢ়িব লগা হৈছে। তাৰ বাহিৰে মানে কোনো ৰাস্তা নাই, কাৰণ কৰোণা ভয়াৱহতাৰ কাৰণে আমি ল'ৰা ছোৱালীক স্কুললৈ পঠাব নোৱাৰোঁ। আৰু চৰকাৰে এইটো ক্ষেত্ৰত কিন্তু স্কুলসমূহ খোলাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বহুতবাৰ কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিছে, ৰাজ্য চৰকাৰেও কিছু ঘোষণা কৰিছে, কিন্তু কৰোণাৰ ভয়াৱহতা বাঢ়ি অহাৰ কাৰণে স্কুল খুলিবলৈ সাহস কৰা নাই। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ জনসাধাৰণৰ বহুতো ভুল আছে। আপোনালোকে দেখা পাইছে যে লকডাউন উঠাই দিয়াৰ লগে লগে অসমত কিমান কৰোণা বেমাৰী ওলাই গ'ল। অকল যে বাহিৰৰ পৰা অহাসকলে লৈ আনিছে এনেকুৱা নহয়, আমাৰ ইয়াতো কিন্তু যিটো কমিউনিটি সংক্ৰমণ হৈছে, আমি কিন্তু সচেতন নহয়। এতিয়া স্কুল যদি খুলিব লগা হয়, ল'ৰা ছোৱালী যদি স্কুললৈ পঠাব লগা হয়, স্কুল খোলাৰ পিছত যদি ল'ৰা ছোৱালীৰ মাজত এই বেমাৰ সংক্ৰমণ হয়, তেতিয়াহ'লে ইয়াৰ দায়িত্ব কোনে ল'ব? সেইকাৰণে চৰকাৰে স্কুলসমূহ খুলিবলৈ সাহস কৰা নাই। এই ক্ষেত্ৰত প্ৰিয় দৰ্শকসকল, চৰকাৰী এটা নীতি নিৰ্দেশনাৰ প্ৰতি মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। প্ৰিয় দৰ্শকসকল, চৰকাৰে কৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন দিব দিছে। ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী 60টাকৈ দিব, আৰ্টছ বা ছায়েন্সত, কমাৰ্চতো 60টাকৈ দিব পাৰিব। আৰু কলেজ লেভেলত দিছে ছায়েন্সত 120টা আৰু আৰ্টছত 150টা। আৰু কাৰোবাৰ যদি ফেচিলিটিজ আছে, ল'ৰা ছোৱালী বহিব পৰা এক্সট্ৰা ৰুম আছে, শিক্ষক আছে, তেতিয়াহ'লে তেওঁলোকে ছেকশ্যনৰ পাৰ্মিশ্যন আনিব লাগিব। এইটো চৰকাৰী নিৰ্দেশনা। কিন্তু এই চৰকাৰী নিৰ্দেশনাত বেছিভাগ শিক্ষানুষ্ঠানে বুঢ়া আঙুলি দেখুৱাইছে। তেওঁলোকে কোনো ভ্ৰক্ষেপেই কৰা নাই। যিমান পাৰে ল'ৰা ছোৱালী ধুমাধুম এডমিশ্যন দি আছে। পইচা লাগে চবকে, কিন্তু কৰোণাৰ ভয়াৱহতাৰ কথা তেওঁলোকে চিন্তা কৰা নাই। সেয়েহে এই ভিডিঅ'টোৰ যোগেদি চৰকাৰলৈ অনুৰোধ জনালোঁ যে এই নীতি নিয়মসমূহ যাতে কঠোৰ কৰে, যিহেতু আমাৰ স্কুল খোলাটো বহুত প্ৰয়োজন। সেইকাৰণে এই কঠোৰ নীতি নিয়ম যদি কৰে, আৰু স্কুলসমূহে কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিব লাগিব, শিক্ষকসকলে কেনেকুৱা দায়িত্ব পালন কৰিব লাগিব, অভিভাৱকে কেনেকুৱা ধৰণে দায়িত্ব পালন কৰিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা ধৰণে থাকিব লাগিব, এই গোটেই কথাখিনি চৰকাৰে যদি আগতীয়াকৈ গাইডলাইন দি দিয়ে, তেতিয়াহে স্কুল খোলাৰ সম্ভৱ হ'ব। চৰকাৰেও যদি খুলিম কয়, 10-15 দিনৰ আগতে এই গাইডলাইন পঠায়, তেতিয়াহ'লে কোনো কাম নহ'ব। স্কুল খুলিব, কিন্তু ল'ৰা ছোৱালীৰ মাজত এই বেমাৰৰ সংক্ৰমণ বাঢ়ি যাব। সেইকাৰণে চৰকাৰলৈ অনুৰোধ থাকিল, ৰাইজলৈও অনুৰোধ থাকিল, এনেকুৱা দেশৰ পৰিস্থিতিত যাতে কেইটামান পইচাৰ কথা নাভাবে, তেওঁলোকে সমাজখনৰ কথা ভাবে, তেওঁলোকে দেশখনৰ কথা ভাবে। এই হ'ল মোৰ আজিৰ এই ভিডিঅ'টোৰ অনুৰোধ। ঠিক আছে, আজিলৈ সামৰোঁ। ধন্যবাদ।